Hello guys, welcome back to my YouTube channel Kuldeep Das. আজি আমি উপস্থিত আছোঁ বৰপেটা সত্ৰত। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো হৈছে বৰপেটা সত্ৰৰ মূল প্ৰৱেশদ্বাৰ। এই সত্ৰখন প্ৰায় 500 বছৰ আগতেই স্থাপিত হৈছিল। অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈ চাই থাকিব। এই সত্ৰখনৰ বিষয়ে কিছু অলপ জানো আহক। আমাৰ এই কীৰ্তনৰ প্ৰসাদ যি কাঠালি এই থালি এইবিলাক ইটো ইমান ডাঙৰ পাইছা দেখা এইতে আমাৰ গুৰু এখন আছে তিনি ৰাজ্যৰ বন্দনাথ থান মাজৰ খানৰ বৰপেটা ইফালৰ খান হ'ল এই কমলাবাৰী ইফালৰ খান হ'ল এই মধুপুৰ সত্ৰ আছে না তাতে তেওঁ দাহন কৰিছিল এই দাহন কৰা জাগতি এখন বিৰাট মঠ আমাৰ এতিয়া এটা সেনা মঠ নাই ইয়াতকৈ ডাঙৰ আছে সেইটো হৈছে মধুপুৰ গুৰুজনাই কৰি যায় জাগাপতি বুজি পাইছে আমি এই মাজতে বহি মেট্ৰ আমাৰ স্মৰণ কৰি এই ভকতবিলাকে ইমান ভকত আহে মাজত স্মৰণ কৰি আয়োগৰ সিফালে বাৰান্দা সেইটো চাই বুজা এইটো হৈছে হনুমান ভগৱানৰ দাস আৰু গৰুৰ পক্ষী এই দুজন ইয়াতে ভকতসকলে নাম প্ৰসংগ কৰে ইয়াতে বহি। এইটো হৈছে হনুমান আৰু এইটো হৈছে বৰুণ পক্ষী। এয়া মাজৰ খুঁটা দুটা তুলসী গছৰ খুঁটা। এইকেইখন হৈছে গুৰু আসন। আহক ওচৰৰ পৰা চাই লওঁ। এয়া হৈছে সত্ৰৰ ভিতৰৰ কিছু দৃশ্য এয়া আপোনালোকে দেখিবলৈ পাইছে। এয়া হৈছে বৃহৎ আকাৰৰ থালি এয়া আপোনালোকে দেখিবলৈ পাইছে আৰু এয়া হৈছে দবা প্ৰসংগ কৰি উঠি বজোৱা হয় দেখিবলৈ পাইছে ইমান ডাঙৰ দবা। এই সত্ৰখনত মই আগতেও বহুতবাৰ আহিছোঁ কিন্তু ভিডিঅ' বনোৱা নাছিলোঁ। আজি ভিডিঅ' বনাবলৈ পাই বহুত ভাল লাগিছে। হোলীৰ সময়ত এই বৰপেটা সত্ৰত বহুতো মানুহেৰে ভৰি পৰে। ভিন্ন ভিন্ন ঠাইৰ পৰা ইয়াত মানুহ অহা দেখিবলৈ পোৱা যায়। ইয়াতে আইসকলে নাম প্ৰসংগ কৰে ইয়াতে বহি। এয়া হৈছে সন্মুখত জগমোহন ঘৰ। এয়া আপোনালোকে দেখিবলৈ পাইছে এইটো হৈছে দৌল ঘৰ। এয়া দৌল ঘৰ। এয়া হৈছে অধ্যয়নাগাৰ। এইটো হৈছে ভঁৰাল ঘৰ। এইটো হৈছে বৰপেটা সত্ৰৰ কাৰ্যালয়। আহক আৰু আমি আগুৱাই যাওঁ। ইয়াতে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে বাসস্থান কৰিছিল। এয়া সন্মুখত শ্ৰী শ্ৰী ৰামমাতাৰ তিথি। আহক আমি ওচৰৰ পৰা অলপ চাই আহোঁ। এতিয়া সত্ৰৰ কিছুমান কাম চলি আছে।
এইটো হৈছে শ্ৰী শ্ৰী মথুৰা দাস বুঢ়া তাৰ তিথি। এয়া হৈছে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে নিজ হাতে ৰোৱা ৰঙিয়াল ফুল। এই সত্ৰত হৰিণা, পহু এইবোৰ দেখিবলৈ পোৱা যায়। এয়া আপোনালোকে দেখিবলৈ পাইছে হৰিণা, পহু। আহক আমি পিছফাললৈ যাওঁ, তাত কি আছে চাই আহোঁ। এই ঘৰটোক পাতচাং বুলি কোৱা হয়। এয়া আপোনালোকে দেখিবলৈ পাইছে। সত্ৰৰ পিছফালে থকা এই নদীটো পাৰ হৈ মহাপুৰুষ শংকৰদেৱৰ সৈতে মাধৱদেৱ আৰু ছয়গৰি ভকতলৈ এই গেটখনেৰে প্ৰৱেশ কৰে প্ৰায় ৫০০ বছৰ আগতে। এই সত্ৰখন চাৰিওফালে সুন্দৰ পৰিৱেশ। আহক আৰু কি কি আছে আমি চাই লওঁ। ইয়াতে লিখা আছে মহিলা ভিতৰলৈ প্ৰৱেশ নিষেধ। ইয়াৰ ভিতৰত থকা অক্ষয়বন্তি দিনে ৰাতি জ্বলি থাকে। আপোনালোকে ভিডিঅ'টো ভালকৈ যদি মন কৰিছে গম পাব এইফালৰ খুঁটাকেইটা এইটো পাৰৰ খুঁটাতকৈ বেলেগ। এইটো হৈছে শ্ৰী শ্ৰী ৰাম আটা বা পদ্ম আটাৰ আদি ভিঠি। ইয়াতে লিখা আছে দৌল মহোৎসৱত যাত্ৰীক সিধা দিয়াৰ ঘৰ। এইটো এয়া সন্মুখত শ্ৰী শ্ৰী মাধৱদেৱ শাস্ত্ৰ অধ্যয়নগাৰ। এয়া আপোনালোকে দেখিবলৈ পাইছে শাস্ত্ৰ অধ্যয়নগাৰ। এয়া সন্মুখত বৰপেটা সত্ৰৰ মঞ্চ। ইয়াত হোলীৰ সময়ত বিভিন্ন ধৰণৰ অনুষ্ঠান পতা হয়। লগতে বিভিন্ন ধৰণৰ উৎসৱতো ইয়াত অনুষ্ঠান পতা হয়।